হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ চাগে ভালেই, মোৰতো বাৰু ভালেই। কাৰণ বিশেষকৈ আজি ছানডে হয়। ছানডেৰ দিনটো আপোনালোকে জানে মোৰ কাৰণে বহুত স্পেচিয়েল দিন হয়। তো মই আজি ওলাই আহিছোঁ শ্বপিং মললৈ। তো শ্বপিং মল পোৱা নাই এতিয়াও, কাৰণ এতিয়া মই নাৰেংগীত আহিছোঁ। তো নাৰেংগীত আহিছোঁ দাদাৰ লগত। তো দাদা এতিয়া বাহিৰত গৈছে, তো মই গাড়ীৰ ভিতৰতে বহি আছোঁ। আৰু আপোনালোকে জানেনে আজি ইয়াত বৰষুণ দি আছে, মানে গুৱাহাটীত আজি বৰষুণ দি আছে। বাকী নাজানো মই বাকী জেগাবিলাকত, তো গুৱাহাটীত বৰষুণ দি তো ইমান বেছিও বৰষুণ দিয়া নাই, তো অলপ অলপ বতৰটো ডাৱৰীয়া টাইপ হৈ আছে। তো আপোনালোকক মই দেখাই আছোঁ, বাহিৰত মই দেখাই আছোঁ, চাই লওক কি ধুনীয়া বৰষুণ অলপ অলপ। তো মানে ইমান ৰ'দ নাই, তো এইকাৰণে মই ৰ'দ নাই, ভাল লাগিছে বতৰটো। আৰু আজি মই শ্বপিং মল যাম, এতিয়া বজাৰ কৰিম। তো বিশেষকৈ বজাৰ কৰিবলৈ এইকাৰণে আহিছোঁ, কাৰণ মোৰ লগৰ এজন মানে অলৰেডি তাৰ বাৰ্থডে গ'ল। বাৰ্থডেত মই তাৰ একো দিব পৰা নাই। এইকাৰণে ভাবিছোঁ তাৰ কাৰণে মই কিবা এটা গিফ্ট ল'ম, আৰু মই নিজৰ কাৰণে কিবা ল'ম দিয়কচোন, যিহেতু আহিছোঁ। তো সেইকাৰণে ভাবিছোঁ আজি কোনখন শ্বপিং মলত মই যাম। বিশেষকৈ মই মেক্সত যাওঁ, ট্ৰেণ্ডছত যাওঁ। তো আজি কোনখনত যাম বাৰু এতিয়া ক'ব নোৱাৰোঁ। তো ভিডিঅ'টো আপোনালোকে চাই যাব, ক'ত বজাৰ কৰিম, ক'ত যাম ফুৰিব। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি বেছি ভাল লাগে বা আইকনটো ক্লিক কৰিব। তো চাই যাব, আপোনালোকক মই দেখাই গৈ থাকিম। হেল্ল' গাইজ, তো মই আহিছোঁ শ্বপিং মল। তো বজাৰ কৰি আছোঁ আজি। তো সেইকাৰণে আহি পেলাই মই বজাৰ ল'লোঁ। তো চাই লওঁ এতিয়া আৰু কি বজাৰ কৰে, তো চাই আছোঁ বাৰু। এইকেইটা লৈছোঁ, এইকেইটা লৈছোঁ, আৰু এইকেইটা লৈছোঁ মোৰ ফ্ৰেণ্ডৰ কাৰণে লৈছোঁ। তো বাৰ্থডে গিফ্ট হয়। তো চাই থাকিব, আৰু মই শ্বপিং কৰিম, আছে বহুত বজাৰ কৰিব, চাই থাকিব। গাইজ, আমি এতিয়া ফুচকা খাব আহিছোঁ, ফুচকা। তো এতিয়া ফুচকা খাম, ফুচকা খোৱাৰ পিছত ঘৰত যাম। তো এতিয়া খাই লওঁ, তাৰপিছত যাম। চাই থাকিব। তো গাইজ, এতিয়া ফুচকা খোৱা হৈ গ'ল। তো আমি এতিয়া ঘৰত যাম। তো ঘৰত যোৱাৰ পিছত আমি তাতে ভাত খাম। তাৰপিছত আপোনালোক দেখাই থাকিম মই কি বজাৰ কৰিছোঁ আজি। তো চাই যাব। তো গাইজ, ফাইনেলি মই আহি পালোঁ বজাৰ কৰি। তো এতিয়া ঘৰত যাম, ঘৰতে ফ্ৰাই বনাম, আৰু বজাৰ কৰি যিহেতু আনিলোঁ আপোনালোক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, চাই থাকিব, দেখাই গৈ থাকিম। তো গাইজ, মই ফাইনেলি ৰুমত সোমালোঁ, আৰু মোৰ বহুত ভাগৰ লাগিছে, আৰু মই এতিয়া দেখাম কি কি বজাৰ কৰিলোঁ। তো চাই যাব। তো গাইজ, আজি মই ফাৰ্ষ্ট কিনিছোঁ এটা মোৰ হাত মোজা। যিহেতু মই গাড়ী চলাওঁ, তো মোৰ হাত দুখন বহুত ব্লেক হৈ গৈছে, চাওক আপোনালোকে, চাই লওক। তো একদম মানে মই এই মোজাটো কিনি আনিছোঁ। তো বেছি দাম নহয়, তো 150 টকা লৈছে আপোনাৰ, 250 নহয়, চৰি। তো 150 লৈছে। তো এইটো লৈছে মাত্ৰ 150 দুটাতে। তো আজিৰ পৰা মই এইটো পিন্ধিব পাৰিম। তো চাই যাব, আৰু কি কি বজাৰ কৰিছোঁ দেখাই যাম। বেছি বজাৰ কৰা নাই, মোৰ কাৰণে দুটা বস্তু লৈছোঁ, চেণ্ডেল এযোৰ লৈছোঁ, আৰু এইটো মোজাটো লৈছোঁ। তো চাব, মই দেখাই আছোঁ। তো গাইজ, আজি মই দেখাম বজাৰৰ পৰা কি কি নিলোঁ। মোৰ নিজৰ কাৰণে একো অনা নাই, কাৰণ মই ফ্ৰেণ্ডৰ কাৰণে আনিছোঁ। মোৰ নিজৰ কাৰণে দুটা বস্তু আনিছোঁ, কাপোৰ অনা নাই আজি। তো এইটো এটা স্পৰ্টিং আনিছোঁ, চাই লওক কেনেকুৱা লাগিছে। এইটো মোৰ নহয়, মই গিফ্টৰ কাৰণে আনিছোঁ। এই এটা স্পৰ্টিং, আৰু এইটো এটা স্পৰ্টিং আনিছোঁ। তো কেনেকুৱা লাগিছে বাৰু স্পৰ্টিংটো, চাই লওক, চাই লওক, ভাল লাগিছেনে বাৰু। তো মই এই দুটা বস্তু গিফ্টৰ কাৰণে আনিছোঁ, আৰু নিজৰ কাৰণে মই যি আনিছোঁ দেখাইছোঁ। সেইটো এটা মোজা আনিছোঁ, চাব, মই পিন্ধিম এতিয়া। তো কেনেকুৱা লাগিছে, এটা মোজা হয়, হাত মোজা। যিহেতু মই গাড়ী চলাওঁ, তো মোৰ হাত দুখন বহুত ব্লেক হৈ গৈছে। এয়া ভাল লাগিছেনে? আপোনালোকেও ল'ব পাৰে যদি গাড়ী চলায়। আপোনালোকৰ হাত দুখন চেফটিৰ কাৰণে, বিশেষকৈ হাত দুখন
ব্লেক নহয় সেইটো কাৰণে, কাৰণ মোৰ অলৰেডি বহুতখিনি ব্লেক হৈ গৈছে। তো মই বহুত দিনৰ পৰাই ভাবি আছোঁ ল'ম বুলি, কিন্তু সময়ো পোৱা নাছিলোঁ। আৰু আজি পাই গ'লোঁ সময়, আৰু মই লৈ গ'লোঁ। আৰু এটা বস্তু আনিছোঁ আপোনালোকক দেখাই আছোঁ। চ' আজি বেছি বজাৰ কৰা নাই, কাৰণ বহুত ভাগৰ লাগিছে, আৰু ইমান মোৰ লগত পইচাও নাই দিয়কচোন। অৱশ্যে ইমান এইটো চাওক কেনেকুৱা লাগিছে মোৰ। এতিয়া আৰু এটা বস্তু আনিছোঁ, চাই থাকক। ৱেইট এইযোৰ মই চেণ্ডেল লৈ আহিছোঁ। চেণ্ডেল কেনেকুৱা লাগিছে চাওক। চেণ্ডেলযোৰ সেইটো ভাল লাগিছেনে? বেছি দাম নহয়, পিছে 450 লৈছে, বেছি লোৱা নাই। বহুত কম দামী চেণ্ডেল আনিছোঁ, তো বাছ মই পিন্ধিবৰ কাৰণে। তো চাওঁ মোৰ ভৰিত বহুত ধুনীয়া লাগিছে। তো চাই লওক মোৰ ভৰিত কেনেকুৱা লাগিছে চেণ্ডেলটো। তো মই দেখাই গৈছোঁ। তো আৰু বাকী মই নাই আৰু স্পৰ্টিং দুটা ভাল লাগিছে ন। তো বাই বাই। এতিয়া মই ভাত খাম, ভাত বনাম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানতে এৰিলোঁ। বাই বাই।